কৰা হৈছে আমাৰ বাঁহেৰে নিৰ্মাণ কৰা হৈছে। তাৰপিছত এতিয়া টিভি থিয়েটাৰ এইবিলাক বস্তু লগা হৈছে। নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ক'ত গৈ আছোঁ আজি নিউজ আহিছে বুলি কৈছে, আছাম নিউজ চব আহিছে বুলি কৈছে নিউজ। এইটো কাৰণে আমাৰ গৰাখহনীয়াৰ কাৰণে নিউজো মাতিছে। তাৰপৰা আমি গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰা। বানপানী এইটো গৰাখহনীয়া, এইটো লগাব লাগিব আৰু এতিয়া ৰকেট বান ৰাস্তা কেনেকুৱা আছে ৰাস্তা ৰেডি। আমাৰ গাঁৱৰ যিহেতু বানৰ সমস্যা হৈছে, আমাৰ গোটেই গাঁওখিনি মিলি অলপ গাখীৰ আৰু অলপ ৰকেট বান বনাইছে। যিহেতু দীপেন চেতিয়াই বনাই নিজে চিন্তাধাৰণা বনাইছিলে 8 বছৰ দিন যুঁজি মেলি। আমি চবে যাওঁ, গাখীৰ চাখীৰ দিব যাওঁ। ভাল হওক, আপোনালোকে আশীৰ্বাদ কৰক। ৰাস্তাটো চাই লওক আপোনালোকে, ৰাস্তাটো কেনেকুৱা হৈ আছে চা না। ইমাৰ্জেঞ্চি গাটো কি ডেলিভাৰী কেছ কিবা হ'লে সমস্যা হৈছে, যিহেতু এটা নৈ বানবিত খহনীয়া আৰু ৰাস্তা চোক নাই। ৰাস্তা কি মজা ৰাস্তা, এইটো ৰাস্তা নহয় আৰু এতিয়া কঠীয়া চঠীয়া পাৰি পিনি ইয়াত ৰুবই পাৰিব আৰু চা ৰাস্তা কেনেকুৱা হৈ আছে চা। সাধাৰণ চাইকেলো যাব পৰা নাই, মানুহ খোজকাঢ়ি যাব পৰা নাই, হাতত চেণ্ডেল লৈ গৈছোঁ আৰু এতিয়া ফাইনেলি আমি ডাইৰেক্ট পাই গ'লোঁ আৰু নদীৰ কিনাৰত চা, নদীৰ ওচৰতে পাই গ'লোঁ আৰু এইটো আমাৰ কি ক'ম আৰু ইয়াৰ পৰা গাঁৱলৈ কিমান কেই কিলোমিটাৰ মান হ'ব এই? যিহেতু ইয়াৰ পৰা গাঁৱলৈ বেছি কিলোমিটাৰ নাই আৰু 1 কিলোমিটাৰ দূৰতো নাই। ওচৰ পাই গ'লোঁ। কি ক'ম আৰু ইয়াৰ পৰা হয়তো পলাব লাগিব চাগে, উপায় নাই আৰু ইমানখিনি গাঁও ক'ত পলাম, ক'ত কি অৱস্থা নাই। এইটো কি হ'ব, দদিয়া লাইকাৰ নিচিনা হৈ যাব। হ'ব চেম টু চেম সেনেকৈ হ'ব, যিহেতু ইয়াৰ পৰা গাঁৱলৈ বেছি দূৰ নাই আৰু একদম ওচৰ। ফাইনেলি জেগাডোখৰ পাই গ'লোঁ আৰু এইটো আমাৰ ৰমাই লাচন গাঁৱৰ বিপদ এতিয়া পৰি আছে আৰু নদী কি কৰিম আৰু উপায় নাই। নদী আৰু লাচন গাঁৱলৈ আৰু বেছি দিন নাই আৰু লাইকা দদিয়া নিচিনাই যাব লাগিবগৈ আৰু ক'ৰবাত যাবই লাগিব আৰু হ'লেও আৰু ইয়াৰ ৰখাই চাইছোঁ ৰকেট বান। তাৰপৰা এইটো ৰখিব নাই, এইটো পাছতে গম পাম মই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আগলৈ গৈ পিনি দেখাই আছোঁ ভিডিঅ'টো। বিমল বৰা আমাৰ লোকেল MLA, গতিকে আমাৰ বানপীড়িত এলেকাৰ গাঁৱৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰৰ পৰা গৰাখহনীয়া বৰ্তমান বৰ আমাৰ মাটি বাৰী গোটেইখিনি অনিষ্ট কৰি আছে যদিও কিন্তু আমাৰ লোকেল MLA বিধায়ক বিমল বৰাই এদিন উপস্থিত হৈ আমাৰ এই গৰাখহনীয়াত দেখা এটা নিদিলে। গতিকে আমি দুখৰ বিষয়, এতিয়া আমি যেনে তেনে চৰকাৰৰ পৰা 2 এটকা অনুদান দি ৰাইজে লাগি মেলি এই বাঁহেৰে বান্ধ দিয়া হৈছে। গতিকে ৰাইজে সহযোগত, গতিকে কিন্তু এই বান্ধটো যোৱা বছৰো দিয়া হৈছিল যদিও কিন্তু অকণমান অসুবিধা হ'ল। এই বছৰ বেছি বান্ধটো বেছিকৈ মাটিটো ধৰাটো বৰ বেছি পঢ়ি গৈছে আৰু আমাৰ বাঁহ কাঠ মাটি বাৰী ইত্যাদিবিলাক অনিষ্ট হৈ গৈছে। কিন্তু আমাৰ ৰাইজে এতিয়া বিপদত পৰি এতিয়া নিজে নিজে কষ্ট কৰি বাঁহ কাটি বান্ধ বনাই নদীলৈ ঠেলি মেলি দিয়া হয়। ৰমাই লাচন গাঁৱত গৰাখহনীয়া নদী গৰাখহনীয়া সমস্যাটো বহুত বছৰৰ পৰা ধৰি আহিছে, কিন্তু আমি চৰকাৰৰ পৰা একো বস্তু সাহাৰ্য পোৱা নাই।
আমি ৰাইজে একতা হৈ যি পাৰোঁ আমি কৰি গৈছোঁ, বাঁহৰ হওক বা বিভিন্ন ধৰণৰ সা সঁজুলি, কিন্তু গৰা খহনীয়াৰ সমস্যা আজিলৈকে আমি ৰোধ কৰিব পৰা নাই। আমি চৰকাৰক এটাই আহ্বান জনাওঁ, যদি চৰকাৰে আমাক দিয়ে কিবা উপায় কৰি আমাক এই গৰাখহনীয়া ৰক্ষা কৰে দিয়ে। হ'ব।